নমস্কাৰ সকলোকে স্বাগতম জনাইছো এএইচ লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ পাৰ্ট 13 অৰ্থাৎ আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ আজি শেষৰটো পৰ্ব আমি আলোচনা কৰিম। যদিহে ইয়াৰ আগৰ ভিডিঅ'বোৰ কোনোবাই চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাই ল'বা। আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4, পাৰ্ট 5, পাৰ্ট 6 এনেকৈ দিয়া আছে, তোমালোকে প্ৰথমৰ পৰা চাই ল'বা। প্ৰথমৰ পৰা যদিহে বস্তুখিনি চোৱা তেতিয়াহ'লে হয়তো বস্তুখিনি ভালদৰে বুজি পাবা। আৰু যদিহে ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই টেন্স, ভইচ টেন্স, কাৰেক্ট টেন্স, ইন্টাৰগেটিভ এণ্ড নিগেটিভ সেইবোৰ যদি চোৱা নাই সেইবোৰ ভিডিঅ'ছবোৰ প্লেলিষ্ট কৰি দিয়া আছে। প্লেলিষ্টত গৈ তোমালোকে ধুনীয়াকৈ পাৰ্ট 1ৰ পৰা আৰম্ভ কৰি চাই ল'বা। আৰু যদিহে ভিডিঅ'ছবোৰ তোমালোকে চিৰিয়েলি নোচোৱা হয়তো ভালদৰে বুজি নাপাব পাৰা। গতিকে ভালদৰে বুজিবলৈ হ'লে কি কৰিব লাগিব, ভিডিঅ'ছবোৰ প্ৰথমৰ পৰা চাব লাগিব। আৰু তোমালোকে যিমান পৰা ভিডিঅ'ছবোৰ তোমালোকৰ লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত অলপ শ্বেয়াৰ কৰি দিবা। ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, আজি আমি আলোচনা কৰিম আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ পাৰ্ট 13। চোৱা, প্ৰথম বাক্যটো কি আছে? ডেজ অফ দ্য অৰেঞ্জেছ ৱেৰ ৰটেন। চোৱা, অপশ্যনত কি দিয়া আছে? মেনি, মাছ, মোৰ। আমি সকলোৱে জানো মেনিয়ে সংখ্যা বুজাই ই সদায় কাউণ্টেবল নাউনৰ আগত বহে, আৰু মাছে পৰিমাণ বুজাই ই সদায় আনকাউণ্টেবল নাউনৰ আগত বহে। এতিয়া অৰেঞ্জটো হৈছে কাউণ্টেবল, মানে গণিব পাৰো, গতিকে ইয়াত মাছ কোনো কাৰণত নবহে। ইয়াত কি বহিব? মেনি বহিব। মাছ আৰু মোৰ নবহে, কি বহিব? মেনি। মেনি অফ দ্য অৰেঞ্জেছ ৱেৰ ৰটেন মানে বহুতো কমলা গেলা ওলাইছিল বা পচি গৈছিল। তাৰ পিছৰ বাক্যটো চোৱা, হাৰি আপ উই হেভ অনলি ডেজ টাইম লেফ্ট। মই আগতেও কৈছিলো আৰু এতিয়াও কওঁ, যদি এটা প্ৰথম কথা লিটিল এ লিটিল অপশ্যনত কি দিয়া আছে? বাক্যটো আকৌ চোৱা, হাৰি আপ উই হেভ অনলি ডেজ টাইম লেফ্ট। অপশ্যনত কি আছে? লিটিল এ লিটিল দা লিটিল। লিটিল এ লিটিল এণ্ড দা লিটিল ক'ত বহে আমি প্ৰথম সেইটো জানিব লাগিব। লিটিল এ লিটিল দা লিটিল ক'ত বহে? সদায় আনকাউণ্টেবল নাউনৰ আগত। গতিকে এই টাইমটো যিহেতু আনকাউণ্টেবল হয়, গতিকে তাৰ আগত লিটিল এ লিটিল দা লিটিল বহিব। লিটিলে প্ৰায় নাই বুজায়, এ লিটিলে অলপ থকা বুজায়, দা লিটিলে যিখিনি থাকে গোটেইখিনিকে বুজায়। এতিয়া মই আগতেও কৈছিলো আৰু এতিয়াও কওঁ, যদিহে এটা বাক্যত অনলি দেখা পোৱা, প্লিজ আৰু অনলি আৰু প্লিজ দেখা পোৱাৰ লগে লগে সেই বাক্যটো তুমি চকু মুদি এ লিটিল বা এফ ইউ দিব পাৰা। ইয়াত কোনো সন্দেহ নাই। যদিহে নাউনটো কাউণ্টেবল হয় এফ ইউ দিবা, আৰু যদিহে নাউনটো আনকাউণ্টেবল হয় এ লিটিল। গতিকে যিহেতু নাউনটো আনকাউণ্টেবল হয় আমি কি দিম? এ লিটিল, LITTLE। তেতিয়া অনলি আৰু প্লিজ দেখাৰ লগে তুমি আৰু অৰ্থটো চাবই নালাগে। So hurry up, we have only a little time left. তাৰ পিছৰ বাক্যটো চোৱা, only days of the candidates were suitable. So ইয়াতো only আছে, only দেখাৰ লগে লগে কি? a little বা f u। নাউনটো চোৱা, যদিহে কাউণ্টেবল হয় f u, আনকাউণ্টেবল হলে a little। আৰু অপশ্যনে ইয়াত ফি এফ ইউ ডাফ ইউ দিয়ে দিছে। যদি অপশ্যনত ফি এফ ইউ ডাফ ইউ নিদিয়ে তথাপিও অসুবিধা নাই, খালি নাউনটো চাই ল'বা। এতিয়া ফি এফ ইউ ডাফ ইউ ক'ত বহে? সদায় কাউণ্টেবল নাউনৰ আগত। কেণ্ডিডেটছ আমি গণিব পাৰো, কেণ্ডিডেট এইটো কাউণ্টেবল হয়, কি বহিব ইয়াত? সো অনলি আছে এফ ইউ। অনলি এফ ইউ অফ দ্য কেণ্ডিডেটছ ৱেৰ সুইটেবল। সো কেৱল কেইজনমান প্ৰাৰ্থীহে উপযুক্ত বুলি কৈছে। তাৰ পিছৰ বাক্যটো চোৱা, দে ওন দ্য মেথছ উইদাউট ডেছ ডিফিকাল্টি। ডিফিকাল্টলি নহয়, একচুৱেলি ডিফিকাল্টি হ'ব লাগে TY। অপশ্যনত কি দি আছে চোৱা, মেনি, মাছ আৰু মোৰ। মোৰটো লিখা নাই, জেগা নাই কাৰণে মেনি, মাছ আৰু মোৰ। মেনিয়ে সংখ্যা বুজাই ই সদায় কাউণ্টেবল নাউনৰ আগত বহে, মাছে পৰিমাণ বুজাই ই সদায় আনকাউণ্টেবল নাউনৰ আগত বহে। ইয়াত মেনি নবহে কাৰণ ডিফিকাল্ট ৱৰ্ডটো আনকাউণ্টেবল হয়। এতিয়া চাও, দে ওন দ্য মেথছ উইদাউট মাছ ডিফিকাল্টি হ'ব, সিহঁতে ইমানো বেছি কষ্ট নকৰাকে মানে মেথছখন জিকিলে। ডিফিকাল্ট কঠোৰ নকৰাকে মানে, গতিকে কঠিন এইটো গণিব নোৱাৰো। ইয়াত কি বহিব? মাছ বহিব। They won the match without much difficulty. তাৰ পিছৰ বাক্যটো চোৱা, many guests were invited but only dash turned up. So many guests were invited but only dash turned up. কি দি আছে অপশ্যনত? few a few the few। few a few the few ক'ত বহে? সদায় সদায় কাউণ্টেবল নাউনৰ আগত। few প্ৰায় নাই বুজায়, a few অলপ থকা বুজায়,
আৰু দা ফিউৱে যিখিনি থাকে গোটেইখিনিকে বুজায় তেছো অনলি দেখা পাইছা অনলি দেখাৰ লগে লগে তুমি a few দি দিব পাৰা a few বা a little যদিহে নাউনটো কাউন্টেবল হয় a few আনকাউন্টেবল হলে a little Yes, sir. Many guests were invited. বহুত অতিথিক বা বহুত আলহীক ইনভাইট কৰা হৈছিল আমাৰ নিমন্ত্ৰণ দিয়া হৈছিল but only a few turned up কেৱল কেইজন মানুহে আহিছিল বা কেইজন মানুহে উপস্থিত আছিল আশা কৰো ধুনীয়াকৈ বুজি পাইছা যদিহে বুজা নাই তোমালোকে আগৰ পাৰ্ট পঢ়িছা বা পাৰ্ট আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 পাৰ্ট 5 সেইবোৰ নিয়মবোৰ ধুনীয়াকৈ লিখাই দিয়া আছে কোন ক'ত বহে তাৰ পিছৰ বাক্যটো চোৱা This is dash European lady I was talking about. So, this is dash European lady I was talking about. কি দিয়া আছে অপচনত a n আৰু da আমি সকলোৱে জানো a n আৰু da ক'ত বহে আমি প্ৰথম জানিব লাগিব অপচনত কি দিয়া আছে a n আৰু da প্ৰথম আমি এটো জানিব লাগিব যে a ক'ত বহে n ক'ত বহে আৰু da ক'ত বহে আমি জানো কনসোনেন্টৰ আগত a বহে ভাৱেলৰ আগত n বহে ভাৱেলে যদি u ৰ দৰে উচ্চাৰণ কৰে তেতিয়া তাৰ আগত a বহে ও ভাৱেলে ওয়াৰ দৰে উচ্চাৰণ কৰিলে তাৰ আগত এ বহে যদি এভ্ৰিভিয়েচনৰ উচ্চাৰণ ভাৱেল সদৃশ হয় তেতিয়া এইচ আখৰটোৰ উচ্চাৰণ ভাৱেল সদৃশ হ'লে তাৰ আগত এইচ আখৰটোৰ উচ্চাৰণ ভাৱেল সদৃশ হ'লে তাৰ আগত এন বহে তাৰ পিছত পৰ্বত পাহাৰ নদ নদী সাগৰ মহাসাগৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাতৰি কাকত আলোচনী এইবিলাকৰ আগত দা বহে দৃষ্টকৈ দেখুৱালে দা বহে সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা বহে সাদৃশ্য বুজাবলৈ দা বহে গোটেই শ্ৰেণীটোক বা গোটেই জাতিটোৰ কথা ক'লে দা বহে বিখ্যাত জাহাজ বিখ্যাত ট্ৰেইন পুৰণি মহাকাব্য এইবিলাকৰ আগত দা বহে বাতৰি কাকতৰ আগত দা বহে যিবোৰ বস্তুৰ সংখ্যা পৃথিৱীত এটাই সেইবোৰৰ আগত দা বহে চাৰিদিশৰ নামৰ আগত দা বহে এনে সাধাৰণতে মানুহৰ আগত দা নবহে কিন্তু যদি এজন মানুহক আন এজন মানুহৰ লগত তুলনা কৰা বুজায় তেতিয়া দা বহে দাৰ বিভিন্ন উদাহৰণ আছে বহুত উদাহৰণ আছে গোটেইখিনি ধুনীয়াকৈ লিখাই দিয়া আছে তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা চাই লবা এতিয়া আমি চাও ইয়াত এ বহিব নে এন বহিব নে দা বহিব এতিয়া চোৱা প্ৰথম কথাটো হ'ল এ ক'ত বহে সদায় কনসোনেন্টৰ লগত আমি গম পালো সো এই ইটো হৈছে ভাৱেল গতিকে দেখা গৈছে ইয়াত এন বহিব তে চাও কি বহে সো ইটো যদিও ভাৱেল ইয়াত এন নবহে কিয় নবহে ভাৱেলে যদি ইউৰ দৰে উচ্চাৰণ কৰে ইউৰোপিয়ান বুলি কৈছে ইউৰ দৰে উচ্চাৰণ কৰে তেতিয়া তাৰ আগত এ বহিব কিন্তু ইয়াত এতিয়া এও নবহে কিয় নবহে কৈ দিছো This is dash European lady. যদিহে বাক্যটো ইয়ালৈকে থাকিলে হয় This is dash European lady তেওঁ এজন ইউৰোপিয়ান মহিলা তেতিয়া এ ইউৰোপিয়ান দিব পাৰিলা হয় তো ইয়াত এইখিনিয়ে লগালে তাতো ইয়াত কি আছে I was talking about অৰ্থটো শুনি লবা This is dash European lady I was talking about এইগৰাকী হৈছে ইউৰোপিয়ান লেডি I was talking যিগৰাকীৰ লগত মই কথা পাতিছিলো কথা পাতি আছিল মানে মানুহগৰাকীক নিৰ্দিষ্টকৈ দেখো মানে এইগৰাকী হৈছে সেইগৰাকী ইউৰোপিয়ান লেডি যিগৰাকীৰ লগত তুমি আগতে কথা পাতিছিলা তাৰ মানে মানুহগৰাকীক নিৰ্দিষ্টকৈ দেখুৱাইছে নিৰ্দিষ্টকৈ দেখুৱালে দা বহে ইয়াত কি বহিব দা আকৌ কৈছো এনে ইয়াত নিয়ম অনুসৰি এ বহিব লাগিছিল যদি এনেকৈ থাকিল হয় দিস ইজ ডেশ ইউৰোপিয়ান লেডি তেতিয়া লিখিব পাৰিলা হয় দিস ইজ এ ইউৰোপিয়ান লেডি কিন্তু আই ওয়াজ টকিং এবাউট এইগৰাকী হৈছে সেইগৰাকী ইউৰোপিয়ান লেডি যিগৰাকীৰ লগত মই কথা পাতি আছিলো মানে মহিলাগৰাকীক নিৰ্দিষ্টকৈ দেখুৱাইছে নিৰ্দিষ্টকৈ দেখুৱালে দা বহে তাৰ পিছৰ বাক্যটো চোৱা His brother is dash university student ভাৱেলে যদি ইউৰ দৰে উচ্চাৰণ কৰে তেতিয়া তাৰ আগত এ বহে তাৰ চাবলগীয়া একো নাই His brother is a university student অপচনত দিয়া আছে a n আৰু দা ভাৱেলে ইউৰ দৰে উচ্চাৰণ কৰিলে তাৰ আগত এ বহিব তাৰ পিছৰ বাক্যটো চোৱা an umbrella is dash useful thing অপচনত কি দিয়া আছে a n আৰু দা an umbrella is এটো হ'ব a useful thing an umbrella is a useful thing ভাৱেলে যদি ইউৰ দৰে উচ্চাৰণ কৰে তেতিয়া তাৰ আগত কি বহিব এ বহিব ইউটো হৈছে ভাৱেল উচ্চাৰণ কৰিছে ইউৰ দৰে গতিকে তাৰ আগত কি বহিব ভাৱেলে ইউৰ দৰে উচ্চাৰণ কৰিলে এ বহে ও ভাৱেলে ওয়াৰ দৰে উচ্চাৰণ কৰিলে তাৰ আগত এ বহে নেক্সট our principal is a man of dash words অপচন কি আছে few a few da few few এ প্ৰায় নাই বুজায় a few অলপ থকা বুজায় da few এ যিখিনি থাকে গোটেইখিনিকে বুজায় এতিয়া চোৱা our principal is a man of ইয়াত কি হ'ব few words f e w few words few এটো কাৰণে হ'ল চোৱা
our principal is a man of few words আমাৰ অধ্যক্ষ মহোদয়ে খুব কম কথা কয় মানে প্ৰায় নকয় আৰু একেবাৰে কম কথা কয় গতিকে our principal is a man of few words তাৰ পিছৰ বাক্যটো আৰু এই বাক্যটো পৰীক্ষাত প্ৰায় আহা দেখা যায় স্টাৰ মাৰি থবা our principal is a man of few words বা এনেকে দিয়ে বা কেতিয়াবা এনেকে দিয়ে the printer is a man of few words তেনেকেও দিয়ে তাৰ পিছৰ বাক্যটো চোৱা the society gives less respect to a thinker কি দিয়া আছে অপচনত many much আৰু more many ইয়াত নবহে কাৰণ many এ সংখ্যা বুজায় ই সদায় কাউন্টেবল নাউনৰ লগত much এৰ পৰিমাণ বুজায় ই সদায় আনকাউন্টেবল নাউনৰ লগত আৰু more টো এনেও নবহে much বহিব কিয় বহিব কৈ দিছো respect যেটো word respect মানে হৈছে সন্মান এটো হৈছে আনকাউন্টেবল নাউন গতিকে much টো কত বহিব সদায় আনকাউন্টেবল নাউনৰ আগত এটা অৰ্থটো কৈ দিছো the society gives much respect to a thinker মানে এখন সমাজে এজন চিন্তাবিদক যথেষ্টখিনি সন্মান দিয়ে বা বহুখিনি সন্মান দিয়ে the society gives much respect to a thinker তাৰ পিছৰ বাক্যটো চোৱা a busy person has less time to waste অপচন কি আছে little a little and the little কত বহে সদায় আনকাউন্টেবল নাউনৰ আগত little প্ৰায় নাই বুজায় a little অলপ থকা বুজায় আৰু the little যিখিনি থাকে গোটেইখিনিকে বুজায় তো কিছে a busy person has মানুহজন বিজি হৈ আছে মানে এজন বিজি মানুহৰ হাতত less time to waste মানে অযথা সময় নাই খৰচ কৰিবলৈ মানুহজন যদি বিজি হৈ আছে তেতিয়াহ'লে বেলেগকে সময় থাকিব জানো কেতিয়াও নাথাকে কি হ'ব little time LITTLE a busy person has little time to waste কলুই তাৰ পিছৰ বাক্যটো চোৱা I can depend dash friends I have অপচন আছে few a few the few কত বহে সদায় কাউন্টেবল নাউনৰ আগত গতিকে friends টো হৈছে কাউন্টেবল গতিকে ইয়াত few a few the few বহিব few এ প্ৰায় নাই বুজায় a few অলপ থকা বুজায় the few এ যিখিনি থাকে গোটেইখিনিকে বুজায় চোৱা I can depend মই নিৰ্ভৰ কৰো dash friends I have মানে মোৰ যিখিনি বন্ধু আছে সেইখিনিৰ ওপৰত মানে মোৰ যিকেজন বন্ধু আছে সেইকেজনৰ ওপৰতে মই ডিপেন্ড কৰো মানে যিকেজন আছে গোটেইকেজনকে বুজাইছে কি হ'ব the few I can depend the few friends I have মোৰ যিকেজন বন্ধু আছে মই তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰো আৰু the little বা the few সাবজেক্ট টো সদায় ঘূৰি আহে মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো সো আশা কৰো বাক্যকেইটা ধুনীয়াকৈ বুজি পাইছা আৰু যদিহে তোমালোকে কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা পুনৰ তোমালোকৰ কাৰণে পুনৰ ধুনীয়াকৈ বুজাই দিম আৰু যদিহে বুজি পাইছা ভাল ওয়েল ডান যদিহে ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যিসকলে এই চেনেলটো নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আজি আৰ্টিকল এণ্ড ডিটাৰমিনাৰ্ছৰ সামৰণি মাৰিলো নেক্সট কিবা নতুন বিষয়বস্তু আলোচনা কৰিম টেক কোৱেশ্চন বা আস্ক কোৱেশ্চন বা প্ৰিপোজিশন তেনেকৈ কিবা এটা বস্তু আমি আলোচনা কৰিম যদিহে তোমালোকে আগৰ ভিডিওবোৰ চাব বিচাৰা কমেন্ট বক্সত কমেন্ট কৰিবা যদি আৰু ভিডিও লাগে যদি নালাগে তথাপিও কমেন্ট কৰিবা আৰু যদি এই ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট কৰি দিবা থ্যাংক ইউ সো মাচ পুনৰ লগ পাম এই নতুন ভিডিওৰ মাজলৈ